হেল্ল' গাইজ, পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে বাৰু আপোনালোকৰ? আৰু আমাৰতো দেখি গম পাইছে ঘৰলৈ যাবলৈ ওলাইছোঁ পূজা ভেকেশ্যন ফৰ 1 week। এক্সাইটমেণ্টটো বহুত বেছি আছে আৰু এইবিলাকতো সামৰি যাবই লাগিব দিয়কচোন। এইবিলাক চব ৰেডি আৰু এতিয়া আমি যাম। ৰুমমেটকেইটা গ'লে বাৰু আজি মোৰ অলপ দেৰি হৈ গ'ল যোৱাত, ঘৰৰ পৰাই নিব আহিল। এনেতো বাছতে যোৱা যায়। আম্মাহঁত আহিল, চ' ৰখি দিলোঁ অলপ। আৰু মোৰ বহুত কিবা কিবি খাব মন গৈ আছিল, চ' সোমালোঁ ইয়াত। বাহিৰতে চাইলে ফুডভিলা বুলি, তাত শুনি আছিলোঁ ফটো চটো উঠিব বহুত ধুনীয়া বুলি, কিন্তু মই তেনেকৈ যোৱা হোৱা নাছিল। ক'ত আৰু যাব পাৰিম ন, তাতে আৰু বন্দিৰ ভিতৰত থাকোঁতেই যায়। আৰু আজি কিন্তু মই ড্ৰেছো খোলা নহ'ল, ৰখিছোঁ। তাৰপিছত মোৰ ধৈৰ্যই নহ'ল আৰু একদম চুলি বেয়া হৈ গৈছে। আৰু ঘৰত আহিলোঁ, আম্মাই কিবা এটা বনালে, তেনেকৈ খালোঁ। আৰু ৰাতিৰ সাজটো আজিলৈ এৰিছোঁ। আৰু আপোনালোকক মই সোধা হোৱাই নাই, মোৰ ভিডিঅ'বিলাক চাই বাৰু কেনেকুৱা পাৰিলে জনাবচোন দেই। মই তেনেকৈ ভিডিঅ' নবনাওঁ, তাৰ ভিতৰত যিমান পাৰোঁ